হেই গাইজ, কি খবৰ আপোনালোকৰ? মোৰ নতুন চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি মই এটা কচুৰে দুটা ৰেচিপি বনাম। আহকচোন মই কেনেকৈনো বনাওঁ চাওঁ। যিহেতু লকডাউন চলি আছে, এয়াই কৰি মই এতিয়া বৰ্তমান সময় কটাইছোঁ। আহকচোন চাওঁ। মই লৈছোঁ বুট লৈছোঁ মই, আৰু আনফালে লৈছোঁ মই শুকান মাছ। এইখিনি গোটেইখিনি মই কৰি লৈছোঁ যোগাৰ, আৰু এইখিনি ধুই গৰম পানীৰে বৰ ধুনীয়াকৈ থৈছোঁ। ধুই লৈ প্ৰেছাৰ কুকাৰত বইল হ'বলৈ দিলোঁ। দুটা চিটি মাৰিব দিব আপোনালোকে। ঘৰত ট্ৰাই কৰি চাবচোন মোৰ দৰে বনাবলৈ। আৰু সেই সময়খিনিতে মই এটা সৰু কেৰাহীত বুটখিনি 5 মিনিটৰ কাৰণে ফ্ৰাই কৰিব লৈছোঁ। বহুত বেছি সময় নালাগে, 5 মিনিট ফ্ৰাই কৰিলেই হ'ব। লকডাউনৰ দিনকেইটা আপোনালোকে কেনেকৈ পাৰ কৰিছে জনাবচোন মোক। মই এনেকুৱা ধুনীয়া ধুনীয়া ৰেচিপিবোৰ বনাইছোঁ যিবোৰ আমাৰ দেহৰ কাৰণে ভাল আৰু খায়ো ভাল লাগে। খুব কম সময়তে হয়। চাওকচোন কেনেকৈ বনাওঁ, আৰু আপোনালোকে জনাব কিন্তু নাপাহৰিব। মোৰ চেনেলটো লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিবলৈও নাপাহৰিব। কমেণ্ট কৰিব মোক। আৰু আনফালে মই এটা কেৰাহী বহাইছোঁ, আৰু এইটোত মই গোটেইখিনি মছলা ফ্ৰাই কৰিম। কচুত যিখিনি লাগিব, এয়া শুকান জ্বলা ফালি ফালি দিছোঁ মই, ফালি দিব আপোনালোকেও। গুটিখিনি ওলাই আহি ফ্ৰাই হ'ব, ধুনীয়া এটা ফ্লেভাৰ উঠে। পিঁয়াজ দিছোঁ, পিঁয়াজখিনি ৰঙা হোৱাকৈ ফ্ৰাই কৰিব একেলগে গোটেইখিনি। আৰু ইয়াতে দিম মই কেঁচা জ্বলা আৰু বিলাহী। বহুত বেলেগ বেলেগ ধৰণৰ বস্তু এড কৰিব পাৰি। মুগ মচুৰৰ দাইল এড কৰিব পাৰি ইয়াতে। আজি বাৰু কৰা নহ'ল এড, কিন্তু মই আকৌ আহিম এনেকুৱা ৰেচিপি লৈ আপোনালোকৰ ওচৰত। কিন্তু আপোনালোকে ক'ব লাগিব ৰেচিপিবোৰ কেনেকুৱা হৈছে, কমেণ্ট কৰিব লাগিব মোক, তেতিয়াহে মোৰ ভাল লাগিব, নহয় জানো? গতিকে এইখিনি ধুনীয়াকৈ ফ্ৰাই কৰি লওঁ, আৰু বিলাহীখিনি একেবাৰে গলি যোৱালৈকে ফ্ৰাই কৰিব। এইখিনি মোৰ হৈ গৈছে ফ্ৰাই, এইখিনি 5 মিনিটৰ পিছৰ হয়। গতিকে এইখিনি হৈছে। ইয়াৰ পিছত এইখিনি তেলতে মই আকৌ ফ্ৰাই কৰিব ল'ম শুকান মাছখিনি। শুকান মাছখিনি আকৌ মই বনাইছিলোঁ দেই, ঘৰতেই শুকাইছিলোঁ। এজন বেপাৰীৰ পৰা ৰাখি ঘৰতে আহিছিলে, তো ৰাখি মই এনেকৈ শুকাই থৈছিলোঁ। আজি যে কিমান কামত আহিছে মোৰ, মাছ মাংস নাই, বজাৰ বন্ধ। গতিকে এনেকুৱা কাম আপোনালোকেও কৰিবচোন, বৰ ভাল লাগে এইবোৰ। এইখিনি ফ্ৰাই কৰিছোঁ। ইয়াতে নিমখ দিব লাগিব অলপমান, আৰু নিমখ দি এইখিনিও 5 মিনিটৰ কাৰণে ফ্ৰাই কৰিব। বেছি সময় ফ্ৰাই কৰিব নালাগে। এটা ধুনীয়া ফ্লেভাৰ আহে, এটা বৰ ধুনীয়া গোন্ধ আহে। এইখিনি ঘৰৰে মাছ হয় যিহেতু। এইখিনি এনেকৈ হোৱালৈ মছলাখিনিত আকৌ দিছোঁ আদা নহৰুৰ যে কেঁচা গোন্ধ থাকে, সেই গোন্ধটো নোহোৱা হোৱালৈকে ফ্ৰাই কৰিব লাগিব একদম শুকাই। কিন্তু তাৰ আগতে মই মছলাৰ বাতিটোত থকা অকণমান পানী মিলাই ইয়াতে দিছোঁ এড কৰি এইখিনিত। আৰু পানীখিনি দিয়াৰ পিছত একেবাৰে শুকানকৈ ফ্ৰাই কৰি দিব আপুনি। যদি ভাল পায় ঘৰত বনাই ট্ৰাই কৰি চাব। সকলোকে, ঘৰৰ মানুহ সকলোকে খুৱাব, আৰু স্বাস্থ্যৰ কাৰণে কিন্তু উপকাৰী হয়। এনেকুৱা সময়ত এইবোৰ খাদ্য খাব লাগে। বনাই চাব আৰু খাব। এই গোটেইখিনি নিমখ হালধি দি মই এইখিনি ফ্ৰাই কৰিছোঁ। চাওকচোন ইমান ধুনীয়া ফ্ৰাই হৈছে, শুকাই গৈছে গোটেইখিনি পানী। আৰু এতিয়া মই এড কৰিম কচুখিনি। কচুত যে পানীখিনি মই বইল কৰিবলৈ দিছিলোঁ, সেইখিনি পানীয়ে হয়। মই পানীখিনি আজি পেলাই দিয়া নাই, এইকাৰণে পেলোৱা নাই। পানীখিনিতে থাকে গোটেইখিনি ভিটামিন। গতিকে পানীখিনি পেলাই দিলেনো কি কামটো আহিব। আগতে মই গৰম পানীৰে ধুয়ে লৈছোঁ যিহেতু। গতিকে এইখিনি ভাল উতল আহিব দিম। কিছু সময়ৰ বাবে এৰি দিছোঁ এইখিনি। 20 মিনিটৰ পিছত এয়া দেখুওৱা নহ'ল বাৰু, কিন্তু এতিয়া মই দুভাগ কৰিছোঁ এইখিনি। এভাগ শুকান মাছৰ আৰু থেকেৰা টেঙাৰ কাৰণে, আৰু আনটো ভাগ বিলাহী আৰু বুটৰ কাৰণে। আপোনালোকে যোনটো বেছি ভাল পায় সেইটো প্ৰথমতে বনাব। দুটা যিহেতু একেলগে বনাব নোৱাৰে, নহয় জানো? আৰু দুটা বনাই খাব পাৰিলেতো ভালেই। মই দুটা বনালোঁ, কিন্তু মই সদায় দুটা নবনাওঁ আকৌ। আজি আপোনালোকক দেখাবৰ কাৰণেহে দুটা বনাইছোঁ। এয়া বুট এড কৰিছোঁ মই ইয়াতে। এইখিনি একদম আধা শুকান হোৱালৈকে এতিয়া হ'বলৈ দিম। ফ্ৰাই নহয় আচলতে, উতলিবলৈ দিম। আৰু আনফালে এয়া থেকেৰা টেঙা আৰু মাছৰ সৈতে এইখিনিও কিছু সময়লৈ উতলিব দিম আকৌ, পানীখিনি অলপমান কমি যোৱাকৈ। তাৰপিছত এইখিনি যে ইমান ধুনীয়া লাগিছে, ইমান ধুনীয়া গোন্ধ ওলাইছে নহয়। এয়া চাওকচোন ৰেডি হৈ গ'ল। দেখিব যিমান ধুনীয়া, ইয়াৰে কিন্তু সোৱাদ ইয়াতকৈ বেছি ধুনীয়া হয়, খাব বেছি ধুনীয়া হয়। গতিকে আপোনালোকে ট্ৰাই কৰিব, আৰু মোক জনাব কেনেকুৱা লাগিছে। আৰু মোৰ ভিডিঅ'বোৰ চাই কেনেকুৱা পাইছে আপোনালোকে। মোৰ নতুন চেনেল যিহেতু, জনাবচোন মোক, আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। এনেকুৱা ধৰণৰ ভিডিঅ' মই আনি থাকিম। গতিকে মোৰ ভিডিঅ'বোৰ চাই ভাল পায় যদি আশা কৰিছোঁ লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিব আপোনালোক সকলোৱে। আজিলৈ আহিছোঁ বাৰু, বাই।